তহঁতে মনে মনে থাকিলি যে কি কৰিম ক'ত পাওঁ এই কামাখ্যা গেটৰ পৰা খ্ৰীষ্টান বস্তিলৈ যাওঁতে দৈনিক বাছৰ ভাড়া যায় 30 টকা ৰাতিপুৱা একো নাখাওঁ দিনত ফুটপাথত গৈ হলদাদাৰ দোকানত এখন ৰুটি খাওঁ অলপ চব্জিৰ সৈতে ৰাতি গোটেইকেইটাই দেখোন আলু পিটিকা আৰু দালি ভাত খাওঁতেই যায় এই গুৱাহাটী মহানগৰীত যে ক'ৰবাত মাংসৰ দোকান আছে আজিলৈকে সাক্ষাতে হোৱা নাই কামাখ্যা গেটেৰে ওলাই যাওঁতে লেফ্ট চাইডত থকা গাহৰি দোকানখন মই সদায় দেখো পিছে চাই থাকোঁতে যায় কি গাহৰিৰ মাংস মাংস ক'ত মাংস মোকো দে মোকো দে মাংস খাবি দে মাংস আগতে ঘৰ ঝাৰু দে গাঁৱত থাকোঁতেই ভাল আছিল সেই পোখৰা পামত যে আমি ভোজ খাবলৈ গৈছিলো পেডেল মাৰি মাৰি মাতা যেন আছিল কি খুৱাইছিল মাছ মাংস কণী মাটি মাহৰ দাইলখন যেন খাচীৰ তেলেৰে বনাইছিল কি টেষ্টি সেইবোৰ বাদ দে আচল বস্তুটো লৈ আহ মাংসখন যে বনাইছ মাংস কোন চাওঁ দৰ্জাখন খোলাচোন দাদা দাদা আহক হ'লে তোমালোকৰ পইচাটো 20 মিনিট সময় দিছিলো 20 মিনিটটো হৈয়ে গ'ল আজি নোৱাৰিবা নেকি হ'ব বাৰু আজি নোৱাৰা যদিও কোনো কথা নাই কিন্তু কালি ৰাতিপুৱা কিন্তু মোক লাগিব ঠিক আছে কালি ৰাতিপুৱা ফাইনেল হা হ'ব মই এতিয়া তোমাৰ এঠাইত যাব লাগে মই তাৰ পৰা আহোগৈ ঠিক আছে কিন্তু এটা কাম কৰিবা কালি ৰাতিপুৱা কিন্তু মনত ৰাখিবা হ'ব দিয়ক হা মই আহিছো চালা ঘৰত থাকিলেই ভাল আছিল মাৰ কাছ কাছলি ইয়ালৈ আহি এতিয়া এইবোৰ ঝামেলা গাঁৱৰ ল'ৰাবোৰে হেনো গুৱাহাটীত গৈ টকা উপাৰ্জন কৰিবলৈ লৈছে আৰু আমিবোৰ 5,000 টকাৰ কাৰণে ইমান কষ্ট কৰিব লগা হৈছে তইতো 5,000 পাৱই কিন্তু মই সেই গেলামাল দোকানত দিনটো মাল জুগি মাত্ৰ 4,000 টকা পাওঁ সেইখিনি টকাৰে জুৱে কেনেকৈ মোৰ লগত আছে এই 500 টকা আৰু কাৰ কি আছে দে মোৰ লগত এই 100 টকাই আছে ল আৰু এই মোৰ লগত আছে 50 টকা মোৰ লগত আছে 200 টকা ইয়াত মাত্ৰ 850 টকাহে হৈছে আৰু বাকী 650 টকা কেনেকৈ দিবি গধূলিলৈকে কিবা এটা মেনেজ কৰিব লাগিব কিয় চৰক পৰা মানুহৰ দৰে থাকিলি যে আজি ভাত ৰন্ধা পালা আছে তো চব কথাতে ধেমালি কৰি নাথাকিবিচোন কি কৰিবি মানে আজি মাহৰ 2 তাৰিখ পৰিলে ইতিমধ্যে বাইদেউ দুবাৰকৈ আহিলে কি কৰিবি এতিয়া কাৰতো দৰমহা হোৱাই নাই
2 তাৰিখতনো কাৰ দৰমহা হয়? যিটো দেখিছো এই ঘৰটো চেঞ্জ কৰিব লাগিব। এনেকৈ আৰু কিমান ঘৰ চেঞ্জ কৰিবি? নহলে এটা কাম কৰিম দে, এইবাৰ আমাৰ গোটেইকেইটা দৰমহা হলে গাঁৱলৈকে গুচি যাম। গাঁৱতে কিবা এটা কৰিম, খেতি কৰিম, ফাৰ্ম দিম, মুঠৰ ওপৰত কিবা এটা কৰিম বছ।